হাই এভৰিৱান, আই হোপ আপোনালোকে ভালে আছে। লাইফ মম্পিৰ আইনটি ব্লগলৈ সকলোকে ৱেলকাম। আৰু আপোনালোক কেনে আছে জনাবচোন ফ্ৰেণ্ডছ। মই এটা বিশেষ কাৰণত হাঁহিলোঁ, কয়লে এটা বহুত জমনি কথা কৈছে, এই কাৰণে বহুদিনৰ পৰা ব্লগ দিব পৰা নাই। তো ভাতটো ষ্টাৰ্ট কৰিম আৰু ব্লগ। এতিয়া কি কৰি আছা তুমি? তো ফ্ৰেণ্ডছ, আৰু আজি হ'ল আমাৰ ৰমজান মাহ শেষে পালে আৰু প্ৰায়। আৰু আজি এইজনী হ'ল মোৰ দানী বেটি হয়। এইখিনি টোপনিৰ পৰা উঠি মেলি লৈ অলপ ভাত খালে। আৰু যিহেতু এতিয়া ৰমজান মাহ আমাৰ ঘৰত এতিয়া মৰ্ণিঙত মানে আমি চাহ বনোৱা নহয়, মাজে সময়ে এনেকৈ বনোৱা হয় আৰু অলপ চলপ দিয়া হয়। আৰু এতিয়া আমি বেছি নাইও আছে, 5টামান 6টামান এনেকৈ আছে, 5টা আছে। আৰু তো আহিলে আৰু ঈদৰ শ্বপিং হ'লনে আপোনালোকৰ ফ্ৰেণ্ডছ? আমি এতিয়াও কৰা নাই, অলপ অলপ কৰিছোঁ আৰু দানীৰ কৰিব লাগিব ন। তো যিসকলে মোৰ চেনেল নতুনলৈ ভিজিট কৰিছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব ফ্ৰেণ্ডছ। সেই ফ্ৰেণ্ডছ, আৰু এইফালে মই যাবলৈ ৰেডি হৈছিলোঁ বজাৰলৈ, পাছত যোৱা নহ'ল আৰু মিষ্টাৰে ক'লে ৰাতি যাব লাগিব। তো তাৰপাছত মই ইফালে এটা পাৰ্চেল আহিছিল, আজি 2 দিনমানেই হ'ল আহিবলৈ। আৰু এইটো হ'ল আমাৰ ৱাশ্বিং মেচিনৰ ছাৰ্ভিচিং পাউডাৰ। কি হয় গাইজ, আমি যেতিয়া অনলাইনত কিনো কম দামত পৰা, যেতিয়া এনে মাৰ্কেটৰ পৰা লওঁ 660 আছে, 660 নিয়ে নাইবা 500 লয়। কিন্তু আমি যেতিয়া অনলাইনৰ পৰা লওঁ একেবাৰে কম দাম 167 হয়। তো আপোনালোকে তাৰ পৰা পাৰ্চেছ কৰিব। তো ফাৰ্ষ্ট মই পাউডাৰটো মই মাৰ্কেটৰ পৰা লৈছিলোঁ। তো চাওক মোৰ কিমান লছ হৈছে ন। তো আপোনালোকৰ মন নিচিনা মানে কি নকৰিব, ভুল নকৰিব। তো অনলাইনৰ পৰা ল'ব, একেবাৰে ছেইম কোৱালিটিয়ে হয়। চাগে পেলাই কাপোৰ চাপোৰ চেঞ্জ কৰি মেলি লৈ মই ঘৰ মানে ঝাৰিব লৈছোঁ। যিহেতু বজাৰ যোৱা নহ'ল মৰ্ণিঙত, তো যেতিয়া ৰাতি যাম। তো আপোনালোকে বাৰু ঈদৰ ঘৰ চৰ হ'লনে? কাম কাজ কৰা মোৰ হ'লে হোৱা নাই এতিয়াও, মই আজি মানে কৰি আছোঁ। আৰু ইফালে এই চকেজখিনিও আজি চেঞ্জ কৰি ল'ম। এইফালে কয়লে হেল্প কৰি আছে। মই তাৰ মাজতে জানি চাওকচোন কিমান উৎপাত আৰম্ভ কৰিছে ন। মানে কিবা এটা আমি কাম কৰিবলৈ ল'লে সৰু বাচ্চাবিলাক মানে এনেকুৱাই কৰে চাগে। মানে তাই আৰু মানে য'ত মানে কাম বেছি হয় আমাৰ, তাত আহি মানে বেছি মানে আৰু দিগদাৰি কৰি দিয়ে। তো এনেকুৱা হয়তো আপোনালোকৰ বাচ্চাবিলাকে এনেকুৱা কৰে নাই, মোৰ হ'লে জানি এনেকুৱাই কৰে। তো কিমান বুজাম ন, ধূলি পেলাইতো আহিব না, তথাপিও মানে নামানে। আৰু এইফালে আমি এইখিনি কৰি আছোঁ। আৰু এনে ৰমজান মাহ ৰোজা ধৰি কৰিব মন নাযায়, তথাপি কৰিবতো লাগিব ৰোজাৰ এটা ঈদৰ যিহেতু বেছি দিন নাই আৰু। তো এইখিনি আমি কৰি আছোঁ ফ্ৰেণ্ডছ। তো আপোনালোকে ব্লগটো কণ্টিনিউ চাব স্কিপ নকৰাকৈ। আৰু ৰুমটো এনেকৈ অলপ বস্তু বাহিনী ইফালে পৰা সিফাল সলাই ল'লে ভাল লাগে ন। তেতিয়াহে মানে যেন লাগে যে ৰুমটোৰ কিবা কাম আমি চাফ চিকুণ কৰি ৰাখিলোঁ আৰু মনটো তেতিয়া ভাল লাগে। আৰু কিনো ক'ম, টিনৰ বেৰততো আৰু এনেকুৱা বস্তু মানে যিমানেই সিজিল প্ৰিপেয়াৰ নকৰক কিয় ইমানে তথাপিও ভাল নালাগে ন, উপায় নাই আৰু গাইজ। তো ইয়াৰ হয় ফাইনেল লুক মোৰ চকেজখিনি চাওক। সেই ফ্ৰেণ্ডছ, এতিয়া লগ পাইছোঁ একেবাৰে আবেলিৰ সময়ত। যেতিয়া আৰু ইমান ব্লগ শ্বুট নকৰিলোঁ, ইমান ব্লগ শ্বুট মানে ভিডিঅ' ক্লিপ ৰাখিলে ভিডিঅ' ইমানে লং হ'ব ন। আৰু আমিতো ভালটো সেই প্ৰেজেণ্ট কৰিম ন, তাৰ মাজতে বহুত কিবা কিবি সেইখিনিতো আমি নেদেখুৱাওঁ ন। তো এইফালে আৰু ফুল বনাই আছে সাবুদানা। আৰু এইফালে চালোঁ মই সাবুদানাখিনি ইমানেই গলি গৈছে ন, তাই মানে কি কৈছে বেছি মানে আগতে এডভান্স দি দিছে। তো উপায় নাই, ভুল হ'লে শিকিব পাৰিব। তাইৰো মানে ইচ্ছা এনেকুৱা বস্তুবিলাক বনাবলৈ, তো মই তাইক বাধা নিদিওঁ। তো অলপ যেতিয়া শিকিব সাহসটো বাঢ়িব, তেতিয়া নিশ্চয় নেক্সট দিনা ভাল হ'ব। আৰু তাৰ মাজতে বায়ে পঠাই দিলে আমাৰ ঈদৰ শ্বপিং এইখিনি পঠাই দিলে। এইখিনি আমাৰ আছে, মোৰ আছে, দানীৰ আছে। তো আমি এইখিনি চাই আছোঁ। আৰু এইফালে মোৰ হয় এইটো চুইজাৰটো কি হয় গাইজ, মোৰ এইটো মানে ডাবল এক্সেল দিয়ে, ডাবল এক্সেলটো মোৰ একচুৱেলি নহয়। তো এইটো আমি কৰিছোঁ, ৰিটাৰ্ণ দিব লাগিব। আৰু দানীৰ হয় এইখন ড্ৰেছ, দানীক চাওক, দানী বহুত খুচি হৈছে, ড্ৰেছটো বহুত মানে তাইক ভাল লাগিছে। আৰু এইফালে বনাই আছে সিহঁতে সাবুদানা কাষ্টাৰ্ড ফ্ৰুট। আৰু এইফালে 2 বনীয়ে বনাই আছে চাওক। মানে দানী তাৰ মাজতে উৎপাত কৰিছে কেনেকুৱা নহয়, আজি টেষ্টি বহুত হ'ব। যিটো দানীয়ে মানে লাৰি আছে, এইটো লৈ বহুত হাঁহিলোঁ। আৰু তো আপোনালোকৰ ব্লগটো শেষলৈকে চাব ফ্ৰেণ্ডছ। আৰু মোৰ ভিডিঅ'টো আছামৰ বাহিৰত যিসকলে চাইছে সকলোকে ধন্যবাদ। আৰু গাইজ আজি আৰু ইমান মানে শ্বেয়াৰ নকৰোঁ, ইফতাৰৰ বস্তু একেই ন বস্তু নহয়, কিমান শ্বেয়াৰ কৰিম ন। তো ভাবিলোঁ আজি এইটোৱে মানে অলপকৈ ৰাখি দিলোঁ। যিহেতু দিনটোত মই কি কৰোঁ নকৰোঁ সেইখিনি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি আছোঁ ফ্ৰেণ্ডছ। আৰু আপোনালোকে ভিডিঅ'টো কেনে পালে প্লিজ কমেণ্ট কৰি জনাব। কি কৰিলে হে? এতিয়া গৈ আছোঁ আমি বজাৰলৈ ঈদৰ শ্বপিং কৰিবলৈ গাইজ। আৰু কোনে কিনিলে প্লিজ কমেণ্ট ছেকশ্যনত জনাবচোন। আৰু এইফালে আমি পালোঁ ফাইনেলি আহি। আগতে যেতিয়া আমি সৰু আছিলোঁ ন,
ঈদ আহা মানে ঈদত মানে কাপোৰে মেইন। আৰু বৰ্তমান এনেকুৱা হৈছে মাঘ হোৱাৰ পিছত যে মানে বাচ্চাবিলাকক দিবলৈ পালেহে শান্তি, আৰু ঘৰৰ কাম কাজ সেইখিনি চাফ চিকুণ কৰিলেহে মনটো ভাল লাগে যে ন ঈদ আহিছে, এনেকুৱা ফিল হয় ন। আৰু এইফালে দানীয়ে ড্ৰেছ মানে চইচ কৰি আছে, তো চাওঁ কেনেকুৱা আছে। আৰু ইমানেই ভিৰ কি কম গাইছ, মানে মানুহ মানে ইমানেই হৈছে আৰু। তো এনেকুৱা আৰু এনেই গোটেই দিনটা থকাৰ পিছতো এনেকৈ শ্বপিং কৰিবলৈ মনৰ নোযোৱা হ'ল, তথাপিও উপায় নাই, কৰিবতো লাগিবই। চাওক কিমান ভিৰ আছে। মা বেটিয়াতে ভাগৰি পৰিছোঁ ন আমি শ্বপিং কৰোঁতে ভাগৰি পৰিছোঁ আমি ইয়াত আহি। আৰু ইফালে আমাৰ মলৰ পৰা কিছুমান হ'ল আৰু খুচবোৰ হ'ল, দানীৰ হ'ল, আৰু বাকীখিনি আমাৰ হোৱা নাই, সেইখিনি আৰু চইচ নহ'ল, তাতে বাহিৰৰ পৰা ল'ব লাগিব। আৰু ইফালে সিহঁতে আহিলে দোকান জুচ খাব, তো সিহঁতৰ জুচ দিবলৈ আহিলোঁ মই। তো সিহঁতো গৰমো পৰিছে, তো ফ্ৰিজৰটো ল'লোঁ, বেছি ইমান ঠাণ্ডা লোৱা নাই, আৰু মানে কম টেম্পাৰেচাৰটো লৈছোঁ ফ্ৰেণ্ডছ। ফাইনেলি আমি ঘৰ আহি পালোঁ, আৰু আপোনালোকক দেখুৱাই আছোঁ ৰ'ব কি আনিলোঁ শ্বপিং কৰি। তো এইফালে মিষ্টাৰক দেখুৱাই দিওঁ, মিষ্টাৰে যোৱা নাছিলে, মিষ্টাৰে ঘৰত আছিল, ঘৰটো এৰি থৈ যাব নোৱাৰি ন সকলোৱে। আৰু এইফালে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব। আৰু এইটো হ'ল দানীৰ, আৰু ইক্ৰাৰো আছে। তো মানে আৰু আমি লাষ্টৰ পিনে গৈছোঁ ন, ড্ৰেছ প্ৰায় শেষেৰ ভাগতে পৰিছে, ভাল তেনেকুৱা মানে নাই, তাৰ মাজতে এইখিনি হ'ল আৰু চইচ। তো এইটো হ'ল ইক্ৰাৰ। তো আপোনালোকে কেনে পালে নে চাওকচোন, সৰু বাচ্চাৰ ড্ৰেছবিলাক এনেই কিউট লাগে ন, মানে দেখাত মানে এটা চালে আৰু আন এটা ল'ব মন যায়, এনেকুৱা হৈছে। আৰু এইবিলাক হ'ল খুচবুৰ মানে টপ। তো এইটো বহুত কটন হয়, একেবাৰে বহুত চফ্ট হয়, কাপোৰটো পিন্ধিবলৈ বহুত আৰম্ভ। তো তেনেকুৱাই ল'লোঁ, যিহেতু গৰম পৰিছে আৰু তেনেকৈ হেভি ড্ৰেছটো সবসময় পিন্ধা নাযায়। তো আৰু এইবিলাক হ'ল নাইটি আৰু ওড়না। তো ব্লগটো গাইজ আপোনালোক কেনে পালে প্লিজ কমেণ্ট ছেকশ্যন জনাব। আৰু যিসকল নতুনকৈ মোৰ চেনেললৈ ভিজিট কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, বাই বাই, আল্লাহ হাফিজ।